সমগ্ৰ কাৰ্বি আংলঙতে ধান ৰংকেৰ পূজা পৰম্পৰাগত বিধানেৰে সম্পন্ন ডিফু চহৰতো বিভিন্ন অঞ্চলত পবিত্ৰভাৱে উৎসৰ্গা ধান ৰংকেৰ পূজা ঠাই ঠাই এই পূজাত ভাগ লয় ধৰ্ম বৰ্ণ নিৰ্বিশেষে পুৰুষ মহিলা তথা শিশু যুৱক যুৱতীয়ে ডিফু ইংলং চিংৰিৰ লক্ষীমন মন্দিৰত উলহ মালহেৰে উদযাপন 61 সংখ্যক লক্ষীমনৰ উপজা দিৱস লক্ষীমনৰ অনুগামীসকলে একেলগে পবিত্ৰভাৱে ধৰ্মীয় ৰীতি নীতিৰে সোঁৱৰে গুৰু লক্ষীমনক বছৰটোত সকলো দিশ নদন বদন হোৱাৰ আৰ্হিষ কাৰ্বি আংলং পনা অঞ্চলত মূল্যৱান কাঠচোৰৰ দপদপনি বন বিভাগৰ নাকৰ আগতে মূল্যৱান চেগুন গছ কাটি তহিলং কৰিছে কাঠচোৰে খবৰ নাই বন বিভাগ দেখিও নেদেখা চকুমুটাৰ কুলি ভাও দিছে সংশ্লিষ্ট বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষই নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ সমগ্ৰ কাৰ্বি আংলঙৰ ঠাই ঠাই আজি ধান ৰংকেৰ পূজা জিলাখনৰ সদৰ চহৰ ডিফুটো বিভিন্ন অঞ্চল বা চুবুৰীত সম্পূৰ্ণ বিধি বিধানেৰে সম্পন্ন কৰা হয় ধান ৰংকেৰ পূজা প্ৰতিটো পূজাত থলীতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পুৰুষ মহিলা তথা শিশু যুৱক যুৱতীয়ে ধান ৰংকেৰ পূজাত ভাগ লয় আন বছৰৰ দৰে এইবাৰো 5 ফেব্ৰুৱাৰীত পাহাৰীয়া জিলাৰ জনপ্ৰিয় ধান ৰংকেৰ পূজা ডিফুৰ নিশাং ৰংকেথে গাঁৱত উলহ মালহেৰে সম্পন্ন কৰে নতুন বছৰটোত সকলোৰে সুখ শান্তি অব্যাহত থাকক ঐক্য সংহতি অটুট থাকক জাতি জনগোষ্ঠীৰ মাজত অসূয়া অপ্ৰীতি দূৰ হৈ ভাতৃত্ববোধ বৃদ্ধি পাওক কৃষকসকলৰ বাবে বছৰটোৰ খেতিত কীট পতংগই আক্ৰমণ নকৰক ভূমি উৰ্বৰা হওক ভাল শস্য হওক এনে ধৰণৰ শুভ কামনা কৰি হেম্ফু মুগ্ৰাক ৰাচিঞ্জা আদি দেৱ দেৱীক শান্তিৰে পূজা অৰ্চনা কৰে ধান পূজাৰ বাবে নৈবেদ্য আগবঢ়াই মংগল চাই কুৰচা অৰ্থাৎ পুৰোহিতে বছৰটোৰ বাবে শস্য ভাল হ'ব বুলি কোৱাৰ লগতে সকলোৰে বাবে এই নতুন বছৰ শুভ হ'ব বুলি মন্তব্য কৰে Actually, Rongker is the old traditional ritual of the Kabi community. So we celebrate this festival so that we could please our deities for protection of our community. As we the Kabi community and with the indigenous people, we believe in the natural way we worship the mountain, the rivers. So we worship and we pray for almighty protection of our community, our lands, our rivers, so that in coming days the Kabi community should be live peacefully and should be enjoyed peacefully, and whatever they have cultivated for their livelihood, they should be reaped very fruitful ways. So this is one kind of festival where in every Kabi village celebrate. পূজাৰ শেষত আটাই মিলি পূজাৰ প্ৰসাদ হিচাপে এসাঁজ প্ৰীতি ভোজত মিলিত হয় Nilitung piniham an kitun ke nihang rong ke the thang rong ke lasi nitung sarpimar adet chingrum pet pensi han an kitun ke dang rat kichuji phan kopi pi han lo kitun ke kopi pi lo ke do ke dak pi si dak to dap pen kitun tang lo hak ok tun elo meramis tun bom lo ke dali tun lo han pang wit lo di ke kopi pi lo tun thulang ke non biok lang vuok thak ok nang le long te lat tun nang na dak komat mar thum sing tun lo to dap pen ke dak la do anasa pimar group chingrum pet pensi kitun lo kadang di tang te pi than rong ke lo nang tum ning rong pik ma rong si chingrum ben ni tum ning arong pet pensi ni tum kitun ke dang ning rong pik di la si muhat tum hadak ta dam lo he la si mumud lo kan ni pik la si la am se bir ta kimi lo la si nang tum ko pipi lo nang tum nang ke bo ka tun po ka pre ka tun po la pen muan ke arleng do piji ma do piji rong si dom sarpi sarpu osomar ki bi ki thi akli mam phar chitong lap sin ni litum pangkang sar si chuji kalang nang men do pi lo ne hom sira terang pi kalang ba di hom sira terang pi di coba do yante ai ta Linguistic report kat news
ডিফু ইংলং চিংৰি লক্ষীমন মন্দিৰত উলহ মালহৰে উদযাপন 61 সংখ্যক লক্ষীমনৰ উপজা দিৱস আন বছৰ দৰে লক্ষীমনৰ অনুগামীসকলে আজি 5 ফেব্ৰুৱাৰীত লুৰলাংছু স্থিত ইংলং চিংৰি লক্ষীমন মন্দিৰত পবিত্ৰভাৱে পালন কৰে লক্ষীমনৰ উপজা দিনৰ উপলক্ষে শুৱনি অনুষ্ঠান 5 ফেব্ৰুৱাৰী লক্ষীমনৰ অনুগামীসকলে আজিৰ দিনটোত গুৰু লক্ষীমনত শুৱৰি পূজা অৰ্চনা তথা গুৰুৰ গুণানু কীৰ্তন আৰু বন্দনাৰে চৌপাশ মুখৰিত কৰে পুৱাৰে পৰা শুভাৰম্ভণি হোৱা এই দিনজোৰা ভক্তি অনুষ্ঠানত হাজাৰ হাজাৰ লক্ষীমন অনুগামীসকলে ভাগ লয় এই দিনটোতে যোৱা 1959 চনত জন্মগ্ৰহণ কৰিছিল তলামাৰা 2 নম্বৰ বগাৰাম তলপি গাঁৱত লক্ষীমন ইংতি প্ৰবাদ মতে লক্ষীমন ইংতিয়ে 3 দিন 3 ৰাতি এবাৰৰ বাবেও চকু নেমেলাকৈ একেৰাহে টোপনি যায় 3 দিন 3 ৰাতিৰ পিছত সাৰ পাই উঠিয়ে লক্ষীমন ধৰ্ম প্ৰতিষ্ঠা কৰিব বুলি পৰিয়াল তথা গাঁৱৰ ৰাইজক জনায় আৰু সেইমতে স্থাপন হোৱা লক্ষীমন ধৰ্মৰ এতিয়া বহল প্ৰচাৰ আৰু প্ৰসাৰ হৈছে জিলাবাসীৰ মাজত কাৰ্যসূচী অনুসৰি আজি পুৱা পবিত্ৰ যজ্ঞৰ পিছতে ধৰ্মীয় পতাকা উত্তোলন কৰে তাৰ পিছত সমগ্ৰ কাৰ্বি ৰাইজৰ মংগলৰ বাবে পুনৰ পবিত্ৰ যজ্ঞ কৰে লগতে গুৰু লক্ষীমনক শুৱৰি গুণানু কীৰ্তন কৰে অনুগামীসকলে উল্লেখ্য এই লক্ষীমন ধৰ্ম কেৱল কাৰ্বি আংলঙতে সীমাবদ্ধ থকা নাই অসমৰ শোণিতপুৰ জিলা আৰু অৰুণাচললৈকে বিয়পিছে আনহাতে 4 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ অহা 3-দিনীয়া কাৰ্যসূচী অহাকালি অৰ্থাৎ 6 ফেব্ৰুৱাৰীত অন্ত পৰিব Ningkan suri pe sirke pra phoke pra sirke pa ningkan kasi guru sar lokoning tien se ke alangli lokhimona dharom litung kar bia khai long si nang than cheng lo dalo lokhimona dharom ke thanang kok bo bangke la bangke arnam lokhimon si alangli jungjung munit atasam long wang pensi litung lokhimona dharom karbia khailong nang khani nasina so ningkan phokepra presil kepra sirkepa ningkan pen non pining thang ho ana bangke non ingdeng tok kepra isi ichok iglo nasika dobe lukimon aphan roi rap kiti kiding penceng lok pai pu purun doan is so somar doan sitami la lukimon han adomra pet prora petuman ke la okor dipu puchot kali lo nilip nihang tum non ke chitak north east arunachal pu tum apar assam sonitpur penceng lok lokhimpur penceng lok tumpu anstame west karbi anglong penceng lok anstame pini bangke along mina duan along si kadovita lukimon ningaro afan ningrong pen archu poniglo নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ দিনে নিশাই কাটচুৰে কাৰ্বি আংলং বনা অঞ্চলৰ মূল্যৱান চেগুন কাটি তহিলং কৰিছে আগন্তুক দিনত কাৰ্বি আংলং জিলাৰ ভৌগোলিক পৰিৱেশৰ বাবে ঘূৰ ভাবুকি কঢ়িয়াই অনা এনে ভয়ংকৰ কাৰ্য সংঘটিত হৈছে জিলা বন বিভাগৰ নাকৰ আগত বিভিন্ন বনা আঞ্চলিক কাৰ্যালয় তথা বন সংমণ্ডলসমূহৰ বন কৰ্মীয়ে বনা অঞ্চলৰ মাজে মাজে গিজগিজাই থাকোঁতেও নিতৌ সংঘটিত হৈছে এনে দুৰ্ভাগ্যজনক ঘটনা হয় কাৰ্বি আংলং জিলাত বনা অঞ্চলসমূহত একোজন বনকৰ্মীয়ে একোডাল গছ ভাগত পেলালে একোডাল গছৰ বিপৰীতে আছে একোজন বনকৰ্মী তৎসত্ত্বেও গছসমূহক ৰক্ষণাবেক্ষণ দিব নোৱাৰে বনকৰ্মী শিলভেটা সংৰক্ষিত বনা অঞ্চলৰ পৰা দিনে নিশাই কাঠ চোৰৰ গাড়ীৰ শব্দই সৰব হৈ পৰে এই ঘটনা নিশা গভীৰ হৈ অহাৰ লগে লগে অধিক হৈ আহে এনেদৰে যোৱা নিশাও ঘটে এই ধৰণৰ ঘটনা লাংমিলি সংৰক্ষিত বনা অঞ্চল এলেকাত লাংমিলি বন
চাব বিট কাৰ্যালয় ঠিক নিচে কাষৰ বনা অঞ্চলৰ পৰাই কাঠ চোৰে নিৰ্বিবাদে কাটি নিলে মূল্যৱান গছ নিশাৰ আন্ধাৰত সাধাৰণ ৰাইজে একো গম নাপালেও পুৱা ভাগত দেখা গ'ল চেগুন গছ নিশাৰ ভিতৰতে কাঠ চোৰে কাটি এৰি থৈ যোৱা কাঠৰ মুণ্ডা বন বিভাগৰ গাতে লগা বনা অঞ্চলৰ পৰা এনেদৰে দুঃসাহস কৰি গছ কাটি নিবলৈ কেনেকৈ সম্ভৱ হ'ল এয়া বন কৰ্মীৰে কাঠ চোৰৰ মিলি ভকত ঘটা কান্দনে বন কৰ্মীয়ে শুই থাকোঁতে হাতত হাৰে ভৰিত হাৰে চতুৰ চোৰে সংঘটিত কৰা কাণ্ড চৰকাৰে বন কৰ্মীক কেৱল বেতনভোগী কৰ্মী কৰি ৰখা নাই দায়িত্ব নিৰ্বাহ কৰিবলৈ দিছে এনে প্ৰেক্ষাপটত এইদৰে সংঘটিত কাণ্ডই সাধাৰণ ৰাইজৰ মনতো সন্দেহ জন্মা পৰিলক্ষিত হৈছে এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে এটা সময়ত ইষ্ট ডিভিজন মাঞ্জা কেন্দ্ৰীয় বনা আঞ্চলিকৰ দায়িত্বত থাকোঁতে ACFBয়ে ৰংপিৰ ত্ৰাসত বনচোৰৰ তাপ মাৰি আছিল কিন্তু এতিয়া পুনৰ এইদৰে সৰব হৈ থকা কাৰ্যত একাংশ ৰাইজে কোৱাকৈ কৰিছে যে জিলা বন বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰখাং নিজৰ দায়িত্ব পালনত অক্ষম হ'ল নেকি নে ইচ্ছা কৰি সকলোবোৰ দেখিও নিৰ্বিকাৰ ভূমিকা পালন কৰিছে ৰাইজৰ মনত জন্ম এনে প্ৰশ্ন উত্তৰ স্বৰূপা বন কৰ্মীৰ বিৰুদ্ধে সুব্যৱস্থা গ্ৰহণ কৰি এক নিৰ্দেশন দেখুৱাব বুলি অপেক্ষাত ৰৈছে ৰাইজে বকলিয়াৰ পৰা সঞ্জয় তকবীৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত 22 বছৰ ধৰি শিক্ষকতা কৰা ভেঞ্চাৰ স্কুলৰ এজন দুৰ্ভগীয়া শিক্ষকৰ কৰুণ কাহিনী বিবিধ ৰোগত আক্ৰান্ত শিক্ষকজন এতিয়া অৰ্থৰ অভাৱত অতি দুখ লগাকৈ ন্যূনতম চিকিৎসা লাভৰ পৰা বঞ্চিত হৈছে উপায়ন্তৰ শিক্ষকজনৰ কাটৰ প্ৰাৰ্থনা ৰাজ্য স্বাস্থ্য তথা শিক্ষা মন্ত্ৰীক মোক সামান্য সহায় কৰক মোৰ পৰিয়ালটোক বচাওক এগৰাকী দুৰ্ভগীয়া শিক্ষক নাম কৃষ্ণপদ দেৱনাথ 22 বছৰ ধৰি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট শিক্ষা খণ্ডৰ অধীনস্থ উত্তৰ বৰবিলৰ এইখন পাণ্ডৱ চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি আছে তেওঁ এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক গতিকে আৰ্থিকভাৱে কিমান সচ্ছল সেয়া হয়তো বুজাই কোৱাৰ প্ৰয়োজন নাই পিছে ভোটৰ ওপৰত দানৱ পৰাধী এই দুৰ্ভগীয়া শিক্ষকজন বিগত 3 বছৰ ধৰি আক্ৰান্ত যকৃত বিগ্ৰহ মধুমেহ আদি বিবিধ ৰোগত ইজন সিজনৰ সহায় লৈ সাধ্য অনুসাৰে 2 এবাৰ চিকিৎসাও কৰাইছে কিন্তু উন্নত চিকিৎসাৰ অভাৱত সুফল লাভৰ পৰা বঞ্চিত কৃষ্ণপদ দেৱনাথ কৃষ্ণ দেৱনাথ মোৰ ষ্টাফে হয় আৰু মোৰ শিক্ষকো হয় সেইকাৰণে মানে আজি প্ৰায় 2 বছৰ হৈ গ'ল 2 বছৰত মানে ছাৰৰ ডায়েবেটিছ বা নিজৰ মানে বেলেগ বেলেগ বেমাৰত কিমান বছৰৰ পৰা শিক্ষকতা কৰিছে আজি প্ৰায় 20-22 বছৰ হৈ গ'ল ছাৰে শিক্ষকতা কৰি আছে টেককনা স্কুল হয় আৰু 6 মাহত একবাৰ দৰমহা পায় অলপ এইটো যিটো ফেমিলি চলা নহয় আর আমিও যিমান পাৰিছোঁ হেল্প কৰিছোঁ কিন্তু আমিওতো ৰিকগনাইজ স্কুলৰ আমাৰো অৱস্থা সেই কাৰণে আমি যিমান পাৰিছোঁ কৰিছোঁ এতিয়া আৰু আমি নোৱাৰোঁ সেইকাৰণে আপোনালোকৰ মাজেদি যদি মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যদি চিকিৎসাৰ অভাৱৰ বাবে সম্পত্তি ক্ৰমাৎ ফুলিবলৈ দুৰ্ভগীয়া শিক্ষকজনৰ সমগ্ৰ শৰীৰ
ভৰি পতাত হোৱা সামান্য এটা ঘাই ক্ৰমাৎ গেলাই পেলাইছে ভৰিখন। কিন্তু নিৰুপায় ভেঞ্চাৰ স্কুলৰ এগৰাকী শিক্ষক হিচাপে দুটা সন্তান আৰু পত্নীক লৈ সৰু পৰিয়ালটোক পোহপাল দিবলৈ কষ্টকৰ দুৰ্ভগীয়া কৃষ্ণপদ দেৱনাথৰ বাবে তাতে ৰোগৰ সমস্যাই খুলি খুলি খাইছে পৰিয়ালটোক। সেয়েহে উপায়ন্তৰ হৈ দুৰ্ভগীয়া শিক্ষক কৃষ্ণপদৰ কাতৰ প্ৰাৰ্থনা ৰাজ্যৰ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰীক, মোক সামান্য সহায় কৰক, মোৰ পৰিয়ালটোক আপুনি বচাওক, সহায় ভিক্ষা আন হৃদয়বান লোককো। মোৰ নাম শ্ৰী কৃষ্ণপদ দেৱনাথ। হয়, ঘৰ ক'ত? ঘৰ উত্তৰ বৰবিল। কি কৰে আপুনি? মই আজি 22 বছৰ ভেঞ্চাৰ শিক্ষকতা কৰোঁ। কোন স্কুলত? পাণ্ডৱ চন্দ্ৰ এম ই স্কুল। হয়, কি হৈছে আপোনাৰ? ছাৰ, মোৰ আজি 2 বছৰলৈকে ডায়েবেটিছত ভুগিছোঁ। এতিয়া ডায়েবেটিছৰ পৰা মোৰ বিভিন্ন পাৰ্টছ, লিভাৰ, কিডনী, হাৰ্ট, তাৰপিছত ঘাও, এইবিলাক চিকিৎসা কৰিব নোৱাৰা হৈছোঁ অৰ্থৰ অভাৱত। মোৰ উত্তৰ বৰবিলত মোৰ মাটি নাই, বেলেগৰ মাটিত থাকি আছোঁ। এটা ল'ৰা 10 তাৰিখত SSLC এক্সামত APR হ'ব, তাৰ কাৰণে খৰচা যোগাব নোৱাৰোঁ। এতিয়া মই মাননীয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ যে মোক সহায় কৰে যেন, মোৰ ফেমিলিটো বচাই যেন। মোৰ অবিহনে মোৰ ভাই ককাইও নাই। হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট, কাট নিউজ। আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল, এই অৱস্থা হৈছে কৰকান্তি পৰিষদ সমষ্টি অন্তৰ্গত ৰুই ইকপি LP স্কুল। বিগত 30 বছৰতকৈ অধিক কাল অতিক্ৰম কৰাৰ পিছতো ৰুই ইকপি LP স্কুলৰ অৱস্থা মানধাতা যুগৰ অৱস্থাৰ দৰে হৈ থকা স্কুলখন দুৱাৰ খিৰিকীও নাই। টিনৰ চালো 30 বছৰ সময় মাধমাৰ খাই খাই হৈ বৰষুণ হ'লেও শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে পাঠদান গ্ৰহণ কৰিব নোৱাৰা হয়। চাহক আমাৰ এই প্ৰতিবেদন। এয়া চাওক, এইখনে ৰুই ইকপি LP স্কুল। কৰকান্তি পৰিষদ সমষ্টিৰ এইখন LP স্কুললৈ দহমকা বজাৰৰ পৰা মাত্ৰ 4 কিলোমিটাৰ দূৰ। কৰকান্তি পৰিষদ সমষ্টিৰ নিৰ্বাচিত জনপ্ৰতিনিধি তথা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছৰ বাসগৃহৰ ওচৰতে অৱস্থিত LP স্কুল। 1998 চনত স্থাপিত এইখন LP স্কুল বিগত 30ৰো অধিক ৰ'দ বৰষুণ সহি সহি উৱলি গৈছে টিনৰ চাল। বাৰিষাত বৰষুণ পৰিলে নাজল নাথল হৈ পৰে মজিয়া। দুৱাৰ খিৰিকী বুলিবলৈ একোৱেই নাই। স্থানীয় ৰাইজৰ মতামত যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনতো স্কুলখনৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত বিশেষ কোনো গুৰুত্ব নিদিলে। এতিয়া বিজেপি চৰকাৰৰ দিনতো একেই অৱস্থা। ল'ৰা ছোৱালীয়ে এজাক বৰষুণ পৰিলে শ্ৰেণীত বহিব নোৱাৰে। স্থানীয় চৰকাৰী গাঁওবুঢ়াই সংবাদ মাধ্যমৰ জৰিয়তে কয় যে ল'ৰা ছোৱালীয়ে জীৱনৰ প্ৰথম শিক্ষাৰ কঠীয়া তলি এইখন LP স্কুলৰ দুৰৱস্থা চাবলৈ নিশ্চয় আহিব লাগে। Kado wetanon mat heglong lo la so school ke nili tum la so school ke do ke Korkanti constituency arlo sido dogmuka pen kahilo 4 kilometer velo nili tuma ye mamen IMDC non ki em ko raju tiso la bangso a constituency along se so school ka do iglo la se la so school established ke 1989 pen 1984 building ne block pen building na pil hal sut ne congress sarkar hut na under block se puri la samila so block pen la so building hena pilo hala sut ke next ke LCC high fit lo la political lam ta lerok hoyadi LCC high fit lo LCC na high pen la ke la so school ta mission mar thanga development avidel lo la pusi than bom non next ne kon an kan pen fir na 2013 alom belo la so school nang henu cheng tamne hula inglong alang roipi anglong alang so al bari ningkre hut kelang we
barikha hutote lang so arbe lang thebik bik matla so lang halapua anu nat berali nat ap gene inhan pon bang longle pon bang der matla so apung bang ingrai bang tamne biang long termas konsil bentang nada nangka humri abi ma mane nangelang abi ma kene HOD minister phanta ban wala halang le sela ladas ni tum meeting bi lo haja lo la sela so school phan nang pipo pu angke council long bentala so list klang lo hala so in charge ke list timung pi listing tipi sorry listing tipi di la so education in charge la alang li pen list paklang lo angke la so list ke klang ken 2015 16 alome lita helowing malani li ninga bidelo aman ke la so political hawa BJP na hay man ke la solis bang ta kado be hala so ta kene ko sama tulira ma CCM amat atla asep namat BJP London ro amat hala solisan ke cancel up amade pindi anta la so school ke la pusi do kolo student ke hala so ke 100 above an la so enrollment do staff pindi ke la so school ahem kavia joine amad enrollment bang non bang kom heklo rong isia sumarta upai visi avide ta tumstame kene private school si chotay dunan koklo বিশেষ প্ৰতিবেদক কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ